লতিকা এজনী হৰিণী চকুযোৰা ক'লা ছোৱালী আছিলে। তাইৰ চুলিকেইডাল বহুত দীঘল আছিলে আৰু তাইৰ এই ক'লা ৰংটোৰ কাৰণে সকলোৱে তাইক বহুত ঠাট্টা কৰিছিলে। আকৌ কেতিয়াবা কিছুসংখ্যক লোকে তাইক এই ধুনীয়া দীঘল চুলিকোছাক লৈ প্ৰশংসাও কৰিছিলে। আৰু এনেকৈয়ে এদিন লতিকাই থ্ৰেডিং কৰিবলৈ পাৰ্লাৰলৈ গৈছিলে আৰু পাৰ্লাৰত গৈ দেখে যে তাতে দুজনী মাইকী মানুহ আগৰ পৰাই আছিলে। লতিকাই পাৰ্লাৰৰ মানুহজনীক কয়, বাইদেউ শুনকচোন, প্লিজ আপুনি মোৰ থ্ৰেডিংটো ফাৰ্ষ্টতে কৰি দিয়কচোন। মানে মই মোৰ ঘৰৰ মানুহৰ লগত এখন পাৰ্টিলৈ যাব লাগে, সেইটো কাৰণে প্লিজ ফাৰ্ষ্টতে কৰি দিয়কচোন। লতিকাৰ কথা শুনি পাৰ্লাৰত আগৰে পৰা ৰখি থকা মাইকী মানুহ কেইজনীয়ে লতিকাৰ ফালে খঙেৰে চাবলৈ ধৰে আৰু এজনীয়ে খঙতে ঈৰ্ষাৰ ভাৱেৰে লতিকাক কয়, ঐ দীঘল চুলি থকা ক'লা ছোৱালী, তুমি কি আমাৰ দুটা কি এটা আগৰ পৰা ৰখি থকা দেখা নাই নেকি যে তোমাক ফাৰ্ষ্টতে থ্ৰেডিং কৰিবলৈ ক'লা? আমাৰ কি ঘৰত কাম নাই বুলি ভাবিছা নেকি যে যিয়ে আহে তাকে আমি ফাৰ্ষ্টতে কৰিবলৈ দিম? আৰু এনেও তুমি যিমানহে ক'লা থ্ৰেডিং কৰাই নকৰাই সমান, কোনেনো গম পাব তুমি থ্ৰেডিং কৰিছানে নাই? হে ভগৱান, তোমাৰনো এই কলিজনীক ইমান ধুনীয়া ইমান দীঘল চুলিকোছা দিবলৈ কি দৰকাৰ আছিল? তাতকৈ ভাল হ'ল হয় আমাৰ দুজনীকে যদি অকণমান দিলা হয়। এই কলিজনীক ধুনীয়া চুলিকোছা দি তুমি সৰ্বনাশ কৰি দিলা প্ৰভু। তিৰোতাকেইজনীৰ কথা শুনি লতিকাৰ বহুত বেয়া লাগে, কিন্তু তাই কাকো একো নোকোৱাকৈ তাই ঘৰলৈ গুচি আহে আৰু ঘৰত তাইৰ মাকে তাইক খঙেৰে ক'বলৈ ধৰে, ক'ত গৈছিলি? এঠাইলৈ যে যাব লাগে পাহৰিলি নেকি? মা, মই পাৰ্লাৰত। তই আকৌ তাতে কি কৰিব গৈছিলি? কেৰাহীৰ তলত মাটি লেপি দিলে কেৰাহীটো বগা হৈ নাযায়, বুজিলি? এইবোৰ পাৰ্লাৰৰ দৰে জেগা তোৰ কাৰণে নহয়। যা এতিয়া সোনকালে ৰেডি হগৈ। বৰ আহিছে পাৰ্লাৰত যাবলৈ। মাকৰ কথা শুনি লতিকাৰ চকুৰে চকুপানী ববলৈ ধৰে আৰু তাই নিজৰ কোঠালৈকে সোমাই যায়। আৰু এনেকৈয়ে এদিন লতিকাই তাইৰ বান্ধৱীৰ লগত ইণ্ডিয়া গেট চাবলৈ যায়। ইণ্ডিয়া গেটৰ চাৰিওফালৰ পৰিৱেশটো বৰ ধুনীয়া আছিলে। লতিকাই তাতে তাইৰ ধুনীয়া দীঘল চুলিকোছা মেলি ফটো উঠিবলৈ পোষ্ট দিবলৈ ধৰে আৰু তেতিয়াই তাতে অনুপ নামৰ ল'ৰা এজন আহি পায়। সি হাতত কেমেৰা এটাও লৈ আছিলে। সি লতিকাৰ ওচৰলৈ আহি ক'লে, হেই বিউটিফুল, তোমাৰ পোষ্টটো ভাল হোৱা নাই, এবাৰ ধুনীয়াকৈ পোষ্ট দিয়া আৰু প্লিজ স্মাইল কৰা, তেতিয়াহে তোমাৰ ফটো ধুনীয়া আহিব। ধেমালি কৰিছে ন? মই আৰু বিউটিফুল? তোমাকে কৈছোঁ বিউটিফুল, আৰু তোমাৰ এই দীঘল চুলিকোছা বহুত বিউটিফুল। আৰু এনেকৈয়ে এদিন লতিকাই ৰেষ্টুৰেণ্টত বহি কিবা খাই আছিলে আৰু তাতে তাই আকৌ অনুপক দ্বিতীয়বাৰৰ কাৰণে লগ পায়। এইবাৰ সিহঁত দুটাৰ মাজত বন্ধুত্ব গঢ়ি উঠে আৰু ইজনে আনজনৰ নাম্বাৰো লৈ লয়। এনেকৈ দিনবোৰ বাগৰিব ধৰে আৰু সিহঁত দুটাৰ মাজৰ বন্ধুত্ব গৈ প্ৰেমত পৰিণত হয়। আৰু কিছুদিন পাছত অনুপে নিজৰ মাকৰ বিপক্ষে গৈ লতিকাৰ লগত বিয়া পাতি লয়। আৰু এনেকৈয়ে এদিন লতিকাই চুলিত তেল লগাই আছিলে। তেতিয়া তাইক তাইৰ শাহুৱেকে কয়, তই কি সদায় ইমান দীঘল চুলিকোছাত তেল লগাই থাকা? তেল কি ফ্ৰীত আহিছে নেকি? মা, গৰম বহুত যে, ধেৰ ঘাম ওলায় আৰু সদায় মই চুলিকোছা ধোৱাৰ আগতে তেল লগাই লওঁ আৰু তেল লগালে চুলিকোছা দেখিবলৈ বৰ ধুনীয়া হয়। কিয় নহ'ব? তই আমাৰ ঘৰৰ গোটেই তেলবোৰ তোৰ চুলিকেইডালকে খুৱাই দিয়া কৰ। ক'লা কাউৰী মেটেকাৰ তলৰ পৰা ওলোৱা, কোনে চাব তোক? মা, আপুনি তেনেকৈ কিয় কৈছে? মই ৰূপৰ ফালৰ পৰাহে ক'লা, কিন্তু গুণৰ ফালৰ পৰাতো মই ভালেই। বৰ আহিছে গুণৰ কথা ক'বলৈ। গুণৱতীৰ পাঠ মোক নপঢ়ালেও হ'ব। তোৰ নিচিনা তোকতো মই ঘৰত চাকৰো নাৰাখোঁ, কিন্তু তোক মই বোৱাৰী বনাই ল'লোঁ। মোৰতো এনেকুৱা লাগে তোৰ সেই দীঘল ক'লা চুলিকোছাই দি তোকে ফাঁচি লগাই দিম। এনেকৈ কৈ শাহুৱেক তাৰ পৰা গুচি যায়। কিন্তু লতিকাৰ শাহুৱেকে কোৱা কথাবোৰৰ কাৰণে তাইৰ মনটো বহুত বেয়া লাগে। আৰু এনেকৈয়ে শাহুৱেকে লতিকাৰ চুলিখিনি লোকচান কৰিবলৈ বহুত চেষ্টা কৰে। শাহুৱেকে মনে মনে বাথৰুমলৈ যায় আৰু বাথৰুমত থকা চেম্পুৰ বটলটো এটা এক্সপায়াৰী চেম্পুৰ বটলৰ লগত সলনি কৰি দিয়ে আৰু মনে মনে বাথৰুমৰ পৰা ওলাই যায়। লতিকাই এনেকৈ কোনো ধ্যান নিদিয়াকৈ প্ৰত্যেক দিনে একেৰাহে তাইৰ চুলিখিনি ধুবলৈ ধৰে, যাৰ ফলত তাইৰ চুলিবোৰ বহুত সৰিবলৈ ধৰিছিল। আৰু তাই এইবোৰ দেখি ভয় খাই যায়। তাই নিজে নিজক কয়, হে ভগৱান, এইবোৰ কি হৈছে মোৰ লগত? মোৰ চুলিবোৰ ইমান কিয় সৰিবলৈ ধৰিছে? মইতো মোৰ চুলিকোছাৰ ইমান যত্ন লওঁ আৰু মই কোনো ধৰণৰ কেমিকেল থকা বস্তুও ব্যৱহাৰ নকৰোঁ। এতিয়ালৈকে মই যদি প্ৰেম আৰু সন্মান পাইছোঁ সেয়া মোৰ চুলিকোছাৰ কাৰণে, যদি সেই কোছায়ো মোৰ লগ এৰি দিয়ে। এইবোৰ কি হৈছে? মোৰ চুলিবোৰ ইমান কিয় সৰিছে? এনেকৈ কৈ লতিকাই তাৰ পৰা বাথৰুমলৈকে যায় আৰু
বাথৰুমত গৈ তাইৰ সেই চেম্পুৰ বটলটোৰ ওপৰত ধ্যান পৰে। তাই যেতিয়া চেম্পুৰ বটলটোৰ ডেটটো চেক কৰে তেতিয়া তাই দেখে যে সেইটো এটা এক্সপায়াৰী হোৱা চেম্পুৰ বটল আৰু তাইৰ এইবোৰ দেখি তাই বুজিবলৈ বাকী নাথাকে। তাই এইটো গম পায় যে হওক বা নহওক এইটো তাইৰ শাহুৱেকৰে কাম হ'ব। এনেকৈয়ে দিনবোৰ বাগৰিবলৈ ধৰিলে। এতিয়া সিহঁতৰ ঘৰত অহা মানুহবোৰেও লতিকাৰ দীঘল চুলিৰ লগতে তাইৰ গুণবোৰৰো প্ৰশংসা কৰিবলৈ ধৰিছিল। কিন্তু তাইৰ শাহুৱেকে মানুহে তাইক কৰা প্ৰশংসাত একেবাৰে সহ্য কৰিব নোৱাৰিছিল। এনেকৈয়ে এদিন লতিকাই চুলিত লগাবলৈ মেহেন্দি গুলি থয় আৰু শাহুৱেকে মনে মনে গুলি থোৱা মেহেন্দিখিনিত আঠা মিলাই দিয়ে আৰু তাৰ পৰা গুচি যায়। কিছু সময় পাছত লতিকাই গুলি থোৱা মেহেন্দিখিনি চুলিত লগাই লয় আৰু যেতিয়া তাই ৩-৪ ঘণ্টামান পাছত চুলিখিনি ধুবলৈ খুলিবলৈ চেষ্টা কৰে তেতিয়া আঠাৰ কাৰণে তাইৰ চুলিখিনি লাগি ধৰে। তাই বহুত চেষ্টা কৰিও চুলিখিনি খুলিব নোৱাৰে আৰু তেতিয়াই তাতে অনুপ আহি পায় আৰু কয়, লতিকা, তুমি চুলিৰ লগত কিয় যুদ্ধ কৰি আছা? কি হ'ল তোমাৰ চুলিকেইডাল? নাজানো, মই মেহেন্দি লগাইছিলোঁ। এতিয়া চুলিখিনি ধুবলৈ খুলিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু চুলিখিনি আঠা লাগি ধৰিছে, খুলিবই পৰা নাই। তুমি চিন্তা নকৰিবা, মই তোমাক হেল্প কৰি দিওঁ। লতিকা, তোমাৰ চুলিতটো ফেভিকলৰ দৰে কিবা লাগি আছে। তুমি মেহেন্দিৰ লগত কিবা মিলাইছিলা নেকি? নাই, মইতো একো মিলোৱা নাই। অনুপে যিকোনো প্ৰকাৰে লতিকাৰ চুলিখিনি খুলি দিয়ে, কিন্তু চুলিখিনি খোলাৰ চেষ্টা কৰোঁতে লতিকাৰ বহুত চুলি ছিঙি যায়। এইবোৰ দেখি লতিকাই অত্যন্ত দুখী হৈ পৰে। তাই কান্দি কান্দি বাথৰুমৰ পৰা বাহিৰলৈ ওলাই আহে। তাৰ পাছত তাই আলমাৰীৰ ডয়াৰৰ পৰা এখন কেঞ্চি উলিয়াই লয় আৰু কেঞ্চিখন হাতত লৈ তাই শাহুৱেকৰ ৰুমলৈ সোমাই যায় আৰু খঙেৰে কয়, মা, লওক কেঞ্চিখন। আপুনি আপোনাৰ হাতেৰে মোৰ চুলিখিনি কাটি আপোনাৰ মনৰ ইচ্ছাটো পূৰণ কৰি লওক। আপুনি মোৰ ক'লা ৰংটো পচন্দ নকৰে, সেইটোত মোৰ একো ক'বলগীয়া নাই। কিন্তু আপোনাৰ মোৰ চুলিখিনিক লৈ কি অসুবিধা আছে? আপোনাৰ যদি মোৰ চুলিকোছাক লৈ ইমানেই বেয়া মনৰ ভাৱ আছে, তেতিয়াহ'লে মোৰ মুখৰ আগত কিয় নক'লে? মই মোৰ চুলিখিনি ঘূৰাই ল'লোঁ হয়। মা, লতিকাই যিবোৰ কৈ আছে সেইবোৰ সঁচানে? আপুনিয়ে মোৰ লতিকাৰ চুলিৰ লগত এইবোৰ কৰিব বিচাৰিছিলনে? সঁচা কথা কওক মা, মোৰ শপত খাই কওক মা। অনুজ, এইবোৰ ময়ে কৰিছোঁ। মই এই কলিমাইকেইজনীক একেবাৰে পচন্দ নকৰোঁ আৰু তাইৰ চুলি কোচাও। আৰে, ঘৰত যিয়ে আহে সিয়ে এই দীঘল চুলিৰ প্ৰশংসা কৰিবলৈ লয়। মোৰতো তেজ জ্বলিবলৈ ধৰে। মই ভাল নাপাওঁ এইবোৰ, সেইকাৰণে কৰিছোঁ মই এইবিলাক। এই ইমান ক'লা, নাজানো তুমি এই কেনেদৰে পচন্দ কৰিলা। মা, আপুনি এইবোৰ কৰোঁতে আপোনাৰ অন্তৰখনে এবাৰো ভয় নাখালেনে? যদি ময়ো ক'লা হ'লো হয় তেতিয়া কি আপুনি মোক জন্ম দিয়ে পেলাই দিলে হয় নেকি? আৰু যদি মোৰ মূৰত চুলি নাথাকিলে হয়, মই সদায় টাকলা হৈ থাকিলোঁ হয়, তেতিয়া কি? তেতিয়া আপুনি মোক মৰম নকৰিলে হয় নেকি? মা, আপুনিয়েতো শিকাইছিলে সকলো মানুহ একে নিচিনা নহয়, কিন্তু আজি আপুনি আপোনাৰ শিকোৱা কথাই পাহৰি গ'ল। মা, লতিকা এজনী বহুত ভাল ছোৱালী, তাই মোক বহুত ভাল পায় আৰু আপোনাকো। যদি আপুনি তাইক নিজৰ কৰি ল'ব নোৱাৰে, তেনেহ'লে মই আজিয়েই লতিকাক লৈ ইয়াৰ পৰা গুচি যাম। অনুপৰ কথা শুনি মাকে নিজে কৰা ভুলৰ বাবে পৰিতপ্ত হয় আৰু মাকে লতিকাৰ ওচৰত নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰে। লগতে লতিকাক অন্তৰৰ পৰা নিজৰ বোৱাৰী ৰূপে স্বীকাৰ কৰে আৰু সদায় মৰমেৰে থাকিবলৈ